নমস্কাৰ দৰ্শকসকল, আহিছিলোঁ কাকতি গাঁও। কুন্দুলিৰ পৰা লোড লৈ কাকতি গাঁও আহি কাকতি গাঁৱত আনলোড কৰি উভতি যাওঁতে ভাবিছোঁ এটা ভিডিঅ' বনাওঁ দৰ্শকৰ কাৰণে। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। তো এয়া চাওক না, ৰোলাৰখন ৰাস্তাৰ কাষতে, ইয়াতে ফচি যাব আৰু চাওক না, ৰাস্তাও বহুত ধুনীয়া। ভাবিলোঁ এইটো কাৰণে এটা ভিডিঅ' দিওঁ যে ৰাস্তাত কোনো জাবৰ জোঁথৰ নাই, ধুনীয়া ৰাস্তা আৰু গাড়ী চলাই ভাল লাগে। এইবিলাক ৰাস্তাত তুলনাতকৈ ভাল এইবিলাক ৰাস্তা। আকৌ এবাৰ নমস্কাৰ দৰ্শকসকললৈ। তো কথা হ'ল, ৰাস্তাটো গাড়ী চলাই ভাল লাগিছে, এইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' দিওঁ আপোনালোকক। আৰু ভাল লাগিলে লাইক কৰিব আৰু নতুন যদি হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাবিছোঁ ৰাতিপুৱা চাহ খাই ওলাই আহিছিলোঁ আৰু ভোকো লাগি আছে। ইয়াতে লৈছিলোঁ টেকেলি পিঠা। তো টেকেলি পিঠাটো ভাবিছোঁ নাস্তা কৰি লওঁ নেকি, আকৌ পানী দি খাওঁ। কথা হ'ল চাওক ৰাস্তাটো, সিহঁতে গাড়ীখন লৈ গৈ আছে, 4খন গাড়ী। ৰাস্তাটো সিহঁতৰে নেকি? পুৰা ৰাস্তা ব্লক। আৰু এয়া চাওক, ৰাস্তাই আর মানুহৰ ঘৰৰ বাউণ্ডাৰী একেই, একদম পকা ৰাস্তাতেই বাউণ্ডাৰী দি থৈ দিছে। মানুহ এটা আহিলে ছাইড দিব কেনেকৈ, কি কৰিব? ধুনীয়া নামঘৰ এখনো আছে লেফ্ট ছাইডত। আৰু 12টা বাজিছে, যিহেতু হাফ টাইম স্কুলৰ। চব ৰাস্তাত ওলাই আহি গ'ল, দেখিছেনে? আৰু পথাৰৰ মাজত আছোঁ। ট্ৰেক্টৰ টাৰ্ণিং, তাৰপিছত ধুনীয়া সব ধাবা, রাইট সাইডে এখন ধাবা আছে, ধাবা। আৰু কথা হ'ল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। VL ব্লগ চাৰ্চ কৰি মুঠতে আহি পায়ে গ'লোঁ আৰু কামপুৰ। কামপুৰ আহিয়া পাইছে, কামপুৰ। ওয়েলকাম টু কামপুৰ। এয়া চাওক, বৈতালাংটো 26 কিলোমিটাৰ আৰু কটীয়াতলি 10 কিলোমিটাৰ, নগাঁও 31 কিলোমিটাৰ। কাকতি গাঁৱৰ পৰা আহি আছোঁতো, সেইটো কাৰণে ফাৰ্ষ্টত সোমাই এখন মাৰ্কেট আছে, কেঁচা চব্জি লৈ বহি আছে মানুহ। আৰু ইয়া চাওক, খাম্বা, অভাৰব্ৰিজৰ খাম্বা উঠাই আছে, দেখিছে নেকি? অভাৰব্ৰিজ হ'ব ট্ৰেইন লাইনৰ ওপৰেদি। ৰাইডত গৈছে কচুৱা, ভৈতালাংচু, হামৰেং, আৰু এইটো গৈছে চিধা গ'লে কটীয়াতলি। আৰু অলপ আগত গৈ ৰেলগেটটো পাৰ হৈ লেফ্টত আৰু এটা ৰাস্তা সোমাইছে, সেইটো দি গ'লে যাব পাৰি ডাইৰেক্ট নগাঁও, 31 কিলোমিটাৰ। আৰু চাওক, এইয়া গাড়ী দুখন ৰখাই থৈ দিছে, টমটমকেইটা চাওক না, ডাম্পাৰ দুখন ৰখোৱা দেখোঁ, এখন বেকাকৈ ৰাস্তাৰ আধা দি লৈ ৰখাই থৈ দিছে, এইটো কেনেকুৱা হ'ল? এয়া চাওক। আৰু ইয়াত পুলিচ আছে, পুলিচে কি কয় জানো, চাওক কি কয়। সঁচাই নেকি? আচ্ছা, হ'ব ছাইড কৰিব লাগে, ছাইড কৰোঁ, চাওঁ কি কয়, অলপ চাওঁ। চাওকচোন, ছিট বেল্টৰ কাৰণে ফাইন। এইবিলাক গাড়ীত কেতিয়াবা কোনোবাই ছিট বেল্ট লগায় নেকি? এতিয়া দি আহিলোঁ 1000 টকা। আৰু ইয়াতে ভিডিঅ'টো আজি সমাপ্ত কৰোঁ। বাই বাই।